গোটে কৈছিলে যে আমি চাই লৈছোঁ নেকি চিটিং কৰিছিলোঁ নেকি যে একেই পাইছোঁ। Hey guys, welcome back to our channel. আপোনালোকে চাই আছে মিউজিক স্ক্ৰিয়েশ্যন। আমি যাব লৈছোঁ কম্পিউটাৰ ক্লাছলৈ। এতিয়া 10:08 মানে হ'ল আৰু 10:30টাত আমাৰ ক্লাছ আছে, কিন্তু এতিয়া আমি দোকান এখনত সোমাম। আৰু আপোনালোকে সকলোৱে জানেই যে পৰহি এইচএছৰ ৰিজাল্ট দিছিলে আৰু এইটো পৰীক্ষা আমিও দিছিলোঁ। আজি বুধবাৰ, সোমবাৰে ৰিজাল্ট দিছিলে আৰু আপোনালোকৰ ৰিজাল্টটো কৈ দিওঁ। আমি দুইজনীয়ে ফাৰ্ষ্ট ডিভিজন পালোঁ, এটা লেটাৰ পালোঁ, ময়ো এটা লেটাৰ পালোঁ, এও পালে। আছামিছত একেই ছাবজেক্ট আৰু বহুতে কৈছিলে যে আমি চাই লৈছোঁ নেকি চিটিং কৰিছিলোঁ নেকি যে একেই পাইছোঁ যে একেই ছাবজেক্টৰ লেটাৰ পাইছোঁ যে, কিন্তু নহয়, আমি চাই লোৱা নাছিলোঁ। কিন্তু তেনেকুৱাকৈ হৈয়ে যায়, নিজে হৈ যায়। একেটা ছাবজেক্টৰ লেটাৰ পালোঁ, অকণমান 9 নম্বৰমান বেছি আৰু 8কৈ পালোঁ। তেনেকৈ সেয়ে আপোনালোকৰ ৰিজাল্টটো জনালোঁ। আৰু এতিয়া আমি দেউতাৰ গাড়ীত উঠি আছোঁ। এফালে দেউতা, এই আছে দেউতা কিবা এটা কৈ দিয়ক। হাই, এইয়া আমি এতিয়া ওলাইছোঁ দেই। আজি 2 দিনৰ মূৰত ওলাইছোঁ, যোৱাই নাই। এতিয়া যাওঁ, ভগৱানে কি দেখুৱাই। আমি ব্যৱসায়ত আগবাঢ়ি ওলাইছোঁ আৰু তেওঁ যি কৰে আৰু। পাৰ্টিনো কি আৰু, মটন কেইটামান কিনিম আৰু তাকে আপোনালোকক দেখুৱাম দিনটোত কি কি হয়। চ' লেটছ বিগিন দ্য ভিডিঅ'। Why you calling at 11:30 when you only wanna do me dirty? But I hit right back 'cause you got that, yeah. Why you always wanna act like lovers, but you never wanna be each other's? I say don't look back, but I go right back and all of a sudden I'm hypnotized. You're the one that I can't deny. Every time হেল্ল', বৰষুণ তিতি গৈ আছোঁ, আধা তিতিয়েহে বৰ্তা ঘৰত ৰ'লোগৈ। তাৰপিছত যেতিয়া বৰষুণটো অকণমান কম হ'ল তেতিয়া আকৌ ঘৰলৈ যাবলৈ আজি নেক্সট ডে হয়। এতিয়া বাজিছে 12:20। আমি এতিয়া কাকজানলৈ যাবলৈ ওলাইছোঁ অনলাইন এডমিশ্যনৰ কাৰণে। আমি কাকজানত লগাম বুলি ভাবিছোঁ, যদি আমি তাত চিট নাপাওঁ তেতিয়া যদিহে আমি কাকজান কলেজত চিটটো নাপাওঁ তেতিয়া আমি JB কলেজত লগাম বুলি ভাবি থৈছোঁ। আৰু JB কলেজৰ অনলাইন এডমিশ্যনৰ কাৰণে আমি আজি যাম, কিন্তু কাকজানৰ যিটো অনলাইন এডমিশ্যনৰ পৰ্টেলটো সেইটো কাইলৈহে খুলিব। সেইকাৰণে অনলাইন এডমিশ্যনটো কাইলৈ কৰিম আৰু JB কলেজতো আজি কৰিবলৈ গৈ আছোঁ। আৰু আমাৰ লগত যাব এতিয়া মা, দেউতা আগতে গ'লগৈ। 12টালৈকেতো দেউতাই ৰৈ থাকিব নোৱাৰে, সেইকাৰণে গ'লগৈ। আৰু এতিয়া আমি খোজকাঢ়ি যাম, আপোনালোককো লৈ যাম। চ' কেনেকুৱা কি হয় দেখাব পাৰোঁ নোৱাৰোঁ, আপোনালোককো লৈ যাম। চ' ব'লক। yeah. Why you calling at 11:30 when you only wanna do me dirty? Oh, isn't it man boka? Eflo he boka. Hello. Hi, isn't it? So have a seat morning. এতিয়া আমি আছোঁ এখন কাপোৰৰ দোকানত, য'ত চাদৰ মেখেলা পায়, নতুন কালেকশ্যন আহি আছে। এইখন খোলা 2 নে 3 মাহমান হৈছেহে। মই আগতেও ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আৰু আকৌ এবাৰ ইয়ালৈকে আহিছোঁ, কাৰণ এইখন আমাৰ কম্পিউটাৰ য'ত মানে আমি ক্লাছ কৰোঁ তাৰ একদম ছাইডতে পূৰা লাগি আছে। এইখনতে চাদৰবোৰ ধুনীয়া কাৰণে মই ভিডিঅ' অকণমান কৰি ৰাখিলোঁ, আপোনালোকেও চাওক। But I hit right back 'cause you got that, yeah. Why you always wanna act like lovers, but you never wanna be each other's? I say don't look back, but I go right back and all of a sudden I'm hypnotized. You're the one that I can't deny. Every time that I say I'm gonna walk away, you turn me on like a light switch when you're moving your body around and around. Now I don't wanna fight this. ইয়াত কিছুমান হেণ্ডবেগো ৰাখিছে, তাৰ ভিতৰত মোৰ এইটো বহুতেই পচন্দ হৈছিলে। এটা ব্লেক কালাৰৰ ওপৰত এনেকুৱা ফিটা লগাই থোৱা আছে। ইফালে মা আৰু বা বহি আছে।
এতিয়া আমি বৰা ভোজনালয় বুলি এখন ধাবাত সোমাইছোঁ চাওমিন খাবলৈ। বহুত দিনৰ পৰা চাওমিন খোৱা নাছিলোঁ আৰু এইখন ধাবাত মই পাৰ্চনেলি বহুতেই ভাল পালোঁ, কাৰণ এইখন আমাৰ কাকজান কলেজৰ একদম ওচৰতে আছে। ইয়াত চোফা টোফাও দি থোৱা আছে, বাৰান্দাত বহিবলৈ, বাহিৰত খাবলৈও ভালকৈ ব্যৱস্থা কৰি থোৱা আছে আৰু সৰু ল'ৰা ছোৱালীয়ে যাতে আমনি নাপায় তাৰ ব্যৱস্থাও কৰি থোৱা আছে। ফটো মাৰিবলৈও ব্যৱস্থা কৰি থোৱা আছে। ইমানেই ধুনীয়া পৰিৱেশ কি ক'ম। আৰু যেনেকুৱা বতাহ মাৰি আছিলে, মানে গৰম দিনত আপোনালোকে বহুতেই ভাল পাব তেনেকুৱা ধৰণৰ। এইফালে বাহিৰতে বেঞ্চ দি থোৱা আছে, বেঞ্চ বনাই থোৱা আছে বাহিৰত যদি বহিবলৈ মন যায়। সেইফালে বয়জৰ ল'ৰা ছোৱালীক ফুটবল কেনেকৈ খেলিব লাগে সেইটো শিকাই আছে কোচে। সেইখন অকণমান দেখিছে ন বিল্ডিং এটা, সেইখনে হৈছে কাকজান কলেজ। তাতেই আমি পঢ়িম, তাতে আমি এডমিশ্যনটো ল'ম। এতিয়া বৰ্তমান সেইখন বন্ধ হ'ল, এতিয়া যিহেতু 4টাই বাজিলে। সেইফালে মা আৰু বায়ে বহি আছে, ময়ো বহোঁগৈ। দি লৈছোঁ আৰু মই এয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। এইখিনিতে ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ। যিমান পাৰোঁ সিমান চেষ্টা কৰিম ভিডিঅ'বোৰ সোনকালে দিবলৈ। আৰু যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, আৰু যাতে নতুন নতুন ভিডিঅ'বোৰ আনিব পাৰোঁ। তেতিয়ালৈকে বাই বাই। On like a light switch when you're moving your body.